When expectation stay put desire become weak. কিন্তু সেই অপেক্ষা যেন মোৰ অভ্যাস হৈ পৰিছে। দুৰ্বল হৈ পৰা হেঁপাহবোৰে নতুনকৈ পাহি মেলিছে। পদূলি আগেদি মোৰ প্ৰিয়সীজনীৰ আজিকালি প্ৰায়ে আগমন হয়। ফাগুনে মোৰ জীৱনলৈ নমাই অনা ফাগুনীজনীক চাবলৈ দুৰ্বল হেঁপাহৰ ওলাই যাওঁ পদূলি মুখলৈ। মুখত থুনুকা থুনুকা হাঁহি ফাগুনৰ বতাহজাকে আউল বাউল কৰি তুলিছে তাই আগৰ চুলিখিনি। ৰঙা ফুটফুটীয়া চোলাটোৱে যেন তাইক গোলাপী কৰি তুলিছে। লগৰীৰ সৈতে ফাগুনৰ বতাহজাক মন খুলি উপভোগ কৰিছে। কি আছে তাইৰ মাজত? প্ৰথম দেখাতে তাইৰ হাঁহিটোৱে তাইৰ প্ৰতি মোক কিয় আকৰ্ষিত কৰিছে? মনত দেখোন উত্তৰবিহীন প্ৰশ্ন। তাইৰ থুনুকা থুনুকা হাঁহিটোৰ আঁৰত এনে কি ৰহস্য লুপ্ত হ'ব পাৰে? তাইৰ মুখখন চাই থাকোঁতে অসীমত মাৰ যোৱা বেলিটোৱে কেতিয়ানো আন্ধাৰ নমাই আনিলে ধৰিবকে নোৱাৰিলোঁ। তাইৰ হাঁহিৰ ৰহস্য টোপোলাটো হৃদয়ত লৈ পদূলিৰ মুখৰ পৰা ঘৰলৈ অভিমুখী হ'লোঁ। হাতত কলম লৈ ভাৱনাৰ পৃথিৱীৰ পৰা আকৌ ঘূৰি আহিলোঁ মোৰ আবদ্ধ পৃথিৱীখনলৈ। নাজানো কিয় তাইৰ হাঁহিটোৱে মোক বৰকৈ আমনি কৰিছে। আগতে দেখোন মোৰ লগত এনে কোনো ঘটনা হোৱা নাই, মোক এনে কোনো ভাৱনাই আমনি কৰা নাই। তাইক প্ৰথম দেখোঁতেই মোৰ দেখোন বহুখিনিয়ে সলনি হ'ল। তাই মোৰ জীৱনলৈ একেবাৰে যদি আহে মোৰ সৰু পৃথিৱীখন একেবাৰে সলনি হৈ পৰিব নেকি? মোৰ অনুভৱ অনুভূতিবোৰে মোৰ ডায়েৰীত সলনি হৈ তাইৰ হৃদয়ত স্থান পাব নেকি বাৰু? প্ৰথমবাৰৰ বাবে মনটোত ইমানবোৰ প্ৰশ্নই আমনি কৰিছে। নিজকে কিবা আচৰিত লাগিছে। কি হৈছে মোৰ লগত এইবোৰ? প্ৰেম ইমান শক্তিশালী হ'ব পাৰে জানো? আৰু নোৱাৰো ভাবি থাকিব। আকৌ মনত ভয় ভয় ভাৱ। তাইক প্ৰথমে দেখাৰ পৰা প্ৰতিদিনে আবেলি পদূলি মুখত তাইৰ বাবে অপেক্ষা কেৱল তাইৰ থুনুকা থুনুক হাঁহিটো চাবলৈ। ইমান দিন হৈ গ'ল তাই কিন্তু মোক এদিনো অনুসৰণ কৰা নাই। কেৱল মইহে তাইক ভাল পাই পেলাইছোঁ। তাৰ বাবে প্ৰতিটো আবেলি অপেক্ষা কৰিছোঁ। কিন্তু মই ভবাৰ মতে সকলো নহয়। যদি মোৰ নতুনকৈ সাৰ পাই উঠা সপোনবোৰ ভাঙি যাব নেকি? তাই একো নজনাকৈ মই তাইৰ মোৰ হৃদয়ত স্থান দিলোঁ। তাইও যদি মোৰ দৰে আন কাৰোবাক তাইৰ হৃদয়ত স্থান দি থৈছে। নাও জাষ্ট ষ্টপ, আই এম ছ' অভাৰ থিংকিং। নিজৰ ওপৰতে খং অভিমান সকলো উঠিছে আজি। নাই, আজি আৰু মোৰ টোপনি নাহিব। শুভৰাতি মোৰ ফাগুনীজনী। অপেক্ষা মাতো কালিলৈ আবেলিলৈ এক নতুন আশাৰে।